নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰোঁ আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো বৰা চাউল আৰু ভাত খোৱা চাউলৰ মিক্স কৰি তেল পিঠা এই পিঠাবিধনো কেনেকৈ বনাও তাকে দেখুৱাই দিম বলকচোন এই পিঠাবিধ অতি সহজে বনাব পাৰি আগতে যদি বনোৱা নাই এনেদৰে বনাই চাবচোন বলক তেতিয়া হলে মোৰ পাকঘৰলৈ যাম কেনেদৰে বনাও তাক দেখুৱাই দিম গৈ এয়া পিঠাবিধ বনাবৰ বাবে মই লৈছো এয়া বৰা চাউলৰ গুড়ি এবাটি আৰু এয়া ভাত খোৱা চাউলৰ মানে আৰৈ চাউলৰ পিঠাগুড়ি আৰু তাৰ বাবে লৈ লৈছো গুড় অকমান আধা বাটি মান গুড় লৈছো এই গুড়খিনি এতিয়া মই পগাই লৈ লম এয়া মই কেৰাহীত অকমান পানী দিছো পানী দি পেলাই গুড়খিনি পগাই লৈ লম এয়া গুড়খিনি এনেদৰে পগাই লৈ লম এতিয়া মই পানীখিনি উতল আহিলে গুড়খিনি মানে ভালকৈ পগাব নালাগে যেনেকৈ লাড়ু বনাও তেনেদৰে পগাব নালাগে মানে গুড়টো গোল খালে হৈ যাব এনে ধৰণে পগাই লৈছো গুড়খিনি মই ধুনিয়াকৈ উতল আহিছে এতিয়া মই এই পিঠাখিনি বনাবৰ বাবে ৰেডি কৰি ললো পিঠাগুড়িখিনি ঢালি ললো এয়া দুবিধ পিঠাগুড়িয়ে ঢালি ললো বৰা চাউলৰ পিঠাগুড়ি আৰু ভাত খোৱা চাউলৰ পিঠাগুড়ি একেলগে ঢালি এতিয়া গুড়খিনি ঢালি মই এটা পেষ্ট বনাই লৈ লম পেষ্টটো এনেদৰে বনাব লাগিব যে গোটাও নহয় পনিয়াও নহয় মানে কনসেন্ট্ৰেটটো একদম মানে ঠিক কৰি ল'ব লাগিব এয়া এনে ধৰণে বনোৱা হৈ গল মোৰ পিঠাগুড়িৰ পেষ্টটো এনে ধৰণে বনাব লাগিব দেখিছেনে বেছি পনিয়াও হোৱা নাই আৰু বেছি গোটাও হোৱা নাই মাজতে ৰাখিছো এতিয়া মই কেৰাহীত এইখিনি অকমান সময় ৰেষ্টৰ বাবে থৈ দিছো এয়া ৰেষ্ট দিয়াৰ পিছত এইখিনি অকমান ফুলি উঠিছে আকৌ হেতাৰে ভালদৰে লৰাই দিছো এইখিনি বস্তু এতিয়া গেছত কেৰাহী এখন উঠাই দিছো তাত দিছো ৰিফাইন তেল ভাজিবৰ বাবে ৰিফাইন তেল ৰিফাইনখিনি গৰম হ'বলৈ দিছো এয়া ৰিফাইন তেলখিনি গৰম হৈছে এতিয়া মই পেষ্টখিনি এনেদৰে হেতাৰে অলপকৈ বহাই দিম এয়া বহাই দি এনেদৰে হেচি অকমান নাম মাত্ৰ হেচি দিলে পিঠাকেইটা ধুনিয়াকৈ ফুল খাই আহে বনাবলৈ অতি সহজ হয় এই পিঠাটো দেখিছেনে ফুলি উঠিছে মান ধুনিয়াকৈ ফুলি উঠে অতি সহজে এই পিঠাটো বনাব পাৰি এনে ধৰণেৰে এই আনফালেও মই উলুটিয়াই দি দিছো এফালে দেখিছেনে ইমান ধুনিয়াকৈ ৰঙচুৱা হৈ উঠিছে এতিয়া মই প্লেট এখনত এইটো উঠাই থৈ দিলো আৰু এটা এনেদৰে বহাই দিছো ঠিক আগৰটোৰ দৰে এচামুচ বহাই দিছো আকৌ এনেদৰে হেচি নাম মাত্ৰ হেচি দিব লাগে এয়া দেখিছেনে অকমান হেচি দিলে পিঠাটো ধুনিয়াকৈ ফুল খাই আহে বনাবলৈ বহুতেই ইজি হয় এই পিঠাটো এই আগৰ প্ৰসেছতে আকৌ এটা বহাই দিছো মই আপোনালোকে এই প্ৰসেছতে গুটেইবোৰ পিঠা বনাই যাব এনেদৰে হেচি দিব হেচি দিলে পিঠাটো অকমান লাহে কৈ হেচি দিলে ধুনিয়াকৈ ফুল খাই আহে এয়া দেখিছেনে এনেদৰে আপোনালোকে আটাইবোৰ পিঠা বনাই ল'ব এনে ধৰণে পিঠাবোৰ বনাই যাব আপোনালোকে দেখিছেনে বনাবলৈ কিমান ইজি হয় এয়া এনেদৰে লাহে হেচি দিছো পিঠাটো
এয়া দেখিছেনে বহুতেই ইজি হয় মাঘ বিহুত এই পিঠাটো খাবলৈ বহুতেই মজা লাগে মাঘ বিহুৰ অন্যতম এটা পিঠা হয় তিল পিঠাৰ পিছতে তেল পিঠাটো এই পিঠাটো এনেদৰে বনাই ল'ব লাগে বনাই বহু দিনলৈ থৈও দিব পাৰি আৰু এই পিঠাটো বনাই ৰাতিপুৱা গধূলি চাহৰ লগত পৰিবেশন কৰিবলৈ বহুতেই ভাল লাগে আগতে এনেদৰে যদি বনোৱা নাই এনেদৰে এবাৰ বনাই চাবচোন সঁচাকৈ এই পিঠাটো বনাবলৈ বহুতেই ইজি হয় এয়া এনেদৰে বহাই দি লাহে লাহেকৈ হেঁচি দিব বিহু বুলি যদি তেল পিঠা নবনাই তেতিয়াহ'লে কেনেকৈ হ'ব সেইকাৰণেহে বিহু গ'ল তথাপিতো তেল পিঠাটো বনাবৰ মন আছিলে সেইকাৰণে তেল পিঠাটো বনাই আপোনালোকক দেখুওৱা হ'ল এয়া তেল পিঠাটো বনোৱা হৈ গ'ল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব যদিহে ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম আন এটা নতুন ভিডিঅ'ত তেতিয়ালৈ সুস্থ থাকক সুখত থাকক বাই বাই